নমস্কাৰ সকলোকে। মই আন এটা স্কুল ডায়েৰীৰ কথা ক'বলৈ ওলাইছোঁ দেই। আৰু সেয়া প্ৰি প্ৰাইমাৰীৰে মই আগতে কৈছোঁ নহয় যে প্ৰি প্ৰাইমাৰী দুগৰাকী শিক্ষয়িত্ৰী আছে। মই এম ই খণ্ডত কৰিছিলোঁ আৰু এম ইৰ পৰা 6 মহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ সময়ত আমাৰ দুগৰাকীকে শিক্ষয়িত্ৰীক পৰীক্ষাৰ কাৰণে লৈ যায়। তেওঁলোকৰ বাইদেউ দুগৰাকীও থাকে। তাৰপিছত মই সদায় পঢ়োঁ। মই আগতে কৈছোঁ যে মই সদায় পঢ়োঁ, কাৰণ স্কুলৰ ওচৰতে মোৰ হাজবেণ্ডৰ কোৱাৰ্টাৰ আছিল আৰু মই কোৱাৰ্টাৰত থাকোঁ। গতিকে মই সদায় পঢ়োঁ। সেইদে মোৰ ওচৰত মোৰ হাতত চাবি পাত দি যায়। 7টাৰ পৰা পৰীক্ষা আছিল। 7টাৰ পৰা 9টালৈকে 2 ঘণ্টা আছিল। আৰু 7টা ধৰক 6টাত আহি হাজিৰ হ'ব লাগে, এনেকুৱা হৈ যায়। 40-50টা ল'ৰা ছোৱালী, গতিকে সেইবিলাকক চম্ভালি কিতাপ পত্ৰ এনেকৈ উলিয়াই বা নিজৰ মতে বহুৱাই তেনেকৈ লওঁতে আকৌ যায়ে 1 ঘণ্টা ৰোল কল কৰিব লাগে। কৰোঁতে 1 ঘণ্টা প্ৰায় যায়ে। গাৰ্জেনবিলাক বাহিৰত বহি থাকে আৰু ল'ৰা ছোৱালী 9টা বজাত ছুটি হ'ব লৈ যাব। তেনেকৈ এবাৰ কি হ'ল, মই এই পৰীক্ষাৰ সময়ত, তেতিয়া সময়ততো আৰু 6 মহীয়া বছৰেকীয়া 2টা পৰীক্ষাই মাত্ৰ আছিল। এবাৰ বছৰেকীয়া পৰীক্ষা মোৰ পৰীক্ষা লোৱা পাল পৰিল। তাৰপাছত গ'লোঁ, মোৰ আৰু এগৰাকী শিক্ষয়িত্ৰী, আমি মুঠ 4গৰাকী হওঁ। গৈ পেলাই এটা ল'ৰা দেই, প্ৰি প্ৰাইমাৰী খ শাখাত এতিয়া, অৰ্থাৎ এতিয়া কি বুলি কয় জানো, মুকুল বুলি কয় নেকি, কি কয় ভালকৈ মই নাজানো। আমি প্ৰি প্ৰাইমাৰী ক খ, অসমীয়া মিডিয়ামৰ স্কুল আছিলতো, ক খ বুলি কওঁ। সেই খ শাখাৰ ল'ৰা এটা, তেতিয়া খ শাখাত 5 বছৰ বা 4.5 বছৰ, ইমান 4 বছৰতে দিয়ে সাধাৰণতে। 4 বছৰৰ আগতে সেই সময়ত নিদিছিল। আজি বহুত বছৰ আগৰ কথা, ধৰক প্ৰায় 25 বছৰ আগৰ কথা, 25-30 বছৰ আগৰ কথা। তাৰপিছত ল'ৰাটোক ওচৰলৈ মাতিলোঁ। মই ৰোল কল কৰাৰ পিছত এটা এটাকৈ চিৰিয়েল নাম্বাৰ হিচাপে মাতোঁ আৰু আহি যায়। সেইদিনাখনো সাধাৰণ জ্ঞানৰ পৰীক্ষাটো বৰ আমোদজনক আছিল। সিদিনাখনে শুনিবলৈ, চাবলৈ খুব ভাল লগা এটা বিষয় হৈ পৰে। আহিল ল'ৰাটো, উঠি আহিল মোৰ ওচৰলৈ। আহি পেলাই মই ক'লোঁ, সেইদিনাখন পৰীক্ষাটোত 5টা জন্তুৰ 4ঠেঙীয়া জন্তুৰ নাম আহিছিল পৰীক্ষাত, সাধাৰণ জ্ঞানৰ পৰীক্ষাত। তাৰপাছত তাক মই সুধিলোঁ, 4টা 4ঠেঙীয়া জন্তুৰ নাম কোৱা। দৰ্জাখন মেলা আছে, আগত সন্মুখত, স্কুল ঘৰৰ সন্মুখত এখন বহল পথাৰ আছিল। সিটো বাৰে কয়, মায়ে শিকোৱা নাই এনেকৈ। মই কৈছোঁ, নহয়, তোমাক মই সুধিছোঁ। তাক মই বাহিৰত, দৰ্জাৰ বাহিৰেদি পথাৰখনলৈ দেখাই দিছোঁ। সেইয়া, সেইটো দেখিছেনে, গৰু ছাগলী কেইখন ঠেং আছে, 4খন হয়নে, তেনেকৈ কৈছোঁ। সি বাৰে কয়, মায়ে শিকোৱা নাই এনেকৈ। মই কৈছোঁ, মায়ে শিকোৱা নাই, নালাগে দিয়া, ময়ে শিকাইছোঁ, তুমি চোৱাচোন, তুমি সেই পথাৰখনলৈ চোৱাচোন, দেখা পায় আৰু স্পষ্ট দেখা পায়, চোৱাচোন সেইখন পথাৰলৈ চোৱা, তাত দেখিছেনে গৰু আৰু ছাগলী কেইখন ঠেং আছে। সেইটোও কৈছে 4খন ঠেং আছে। বোলো সেয়া 4খন ঠেং থকা 5বিধ জন্তুৰ নাম ক'ব কৈছে, তুমি এনেকৈ কোৱাচোন এই 5টা। সিহে একেই উত্তৰ, মায়ে শিকোৱা নাই। ময়ো এৰা নাই নহয়, ময়ো নেৰোঁ। সৰু ল'ৰা ছোৱালীটো অকণমান বুজাই বঢ়াই, টেকনিক খটুৱাই, মৰম কৰি উত্তৰবিলাক উলিয়াব লাগে। মই আকৌ তাক কৈছোঁ, নহয়, তুমি আকৌ এই বাহিৰ ফালে চোৱাচোন, তুমি মোৰ ফালে চাব নালাগে, বাহিৰ ফালে চোৱা, চাই কোৱাচোন সেইকেইটা কি দেখিছা। মায়ে শিকোৱা নাই, সেইটোৱে কয়। তো মই কৈছোঁ, নহয়, তুমি মায়ে শিকোৱা নাই, মই শিকাইছোঁ, তুমি এই 2টাৰ নাম কোৱাচোন। মায়ে শিকোৱা নাই যে। খং কৰি উঠিল নহয় মোক। তাৰপিছত কি কৰোঁ এতিয়া, উপায়তো নাই আৰু। ইমান চেষ্টা কৰিলোঁ, মই কৈছোঁ না, সেই 5 মিনিটমান তেনেকৈ গুচি যায়। বাকী ফটাফট উত্তৰ দিয়াবিলাকত খুব বেছি 2-3 মিনিট হৈ যায়। 5টা প্ৰশ্ন আহে। নাই, নোৱাৰিলোঁ উলিয়াবলৈ। নক'লে, কোনোপধ্যে নক'লে, সেই একেটাই উত্তৰ, মায়ে শিকোৱা নাই। গতিকে চাওকচোন, এই সৰু ল'ৰা ছোৱালীবিলাকৰ এনেকুৱা শিশুসুলভ স্বভাৱবিলাকে মনটোত যে কিমান আনন্দ দিছিল। সঁচাকৈ বৰ ভাল লগা দিন আছিল সেইবোৰ দেই, বৰ ভাল লগা দিন আছিল। এতিয়া সেইবিলাক স্মৃতি সোঁৱৰি কেতিয়াবা ভালো লাগে, বেয়াও লাগে, মনটো আনন্দিত হৈ উঠে। সেই সময়ত কিন্তু বহুত ভাল পাইছিলোঁ। আপোনালোকে শিক্ষকতা বৃত্তিত নিয়োজিত আছিল নে? কোনে কোনে আছিল জনাবচোন। আৰু এনেকুৱা ঘটনা বা এনেকুৱা আপোনালোকৰ লগতো হৈছিল নেকি ভাল লগা? বেয়া লগাও আছে, বেয়া লগাও নথকা নহয়, কিন্তু সৰু সৰু ল'ৰা ছোৱালীৰ এইবিলাক
বেয়া লগাতকৈ ভাল লগা বেছি আছিল সঁচাকৈ বৰ ভাল আছিল মানে পাহৰিব নোৱাৰোঁ আৰু আপোনালোকে জনাবচোন কোনে কোনে শিক্ষকতা বৃত্তিত নিয়োজিত আছিল